আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ চৰকাৰৰ তৰফৰ পৰা যেটা নতুন আপডেট আহিছে সেই দুটাৰ বিষয়ে। গতিকে আপুনি যদি অৰুণোদয় আঁচনি বা ৰেচন কাৰ্ডত আপোনালোকে যদি আবেদন কৰি থৈছিলে বা অৰুণোদয় আঁচনি যদি আপোনালোকে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কিন্তু যিকেইটা ইনফৰমেশ্যন আপোনালোকক দিম যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ হ'ব, সেইকাৰণে সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিব, আৰু চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া প্ৰথমে আলোচনা কৰি লওঁ অৰুণোদয় আঁচনিখনৰ ওপৰত। অৰুণোদয় আঁচনিত যিসকল মহিলাই আবেদন কৰিম বুলি ভাবিছিলে মই তেওঁলোকৰ কাৰণে অলৰেডি এটা চেনেলত ভিডিঅ' দি থৈছোঁ যে কোনসকল মহিলাই আবেদন কৰিব পাৰিব, কোনসকল লোকে নোৱাৰে। আৰু এইবাৰ যিহেতু চৰকাৰে কৈছে যে আপোনালোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিব লাগিব আপুনি অৰুণোদয় আঁচনিৰ আবেদন কৰিবৰ কাৰণে, আৰু সেই দুটা আপোনালোকৰ লিংক থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। গতিকে আজিৰে পৰা অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰ তাৰিখলৈকে অৰুণোদয় আঁচনিৰ যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন বা আপোনালোকৰ ফৰ্ম আপোনালোকৰ দিয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ গাঁৱত আজি নহ'বও পাৰে বা কাইলৈ নহ'বও পাৰে, গতিকে 28 ডিচেম্বৰলৈকে তেওঁলোকে সময় দিছে। গতিকে 28 ডিচেম্বৰৰ ভিতৰত অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে প্ৰত্যেকখন গাঁৱতে ধৰি লওক আপোনালোকৰ এখন সভা দিয়া হ'ব। আপোনালোকৰ যিসমূহ বুথ কেন্দ্ৰ আছে এখন সভা দিয়া হ'ব, আৰু সেই সভাসমূহতে আপোনালোকে ডকুমেণ্টছখিনি নিব লাগিব। আৰু আজিৰে পৰা সেই ডকুমেণ্টছ ভেৰিফিকেশ্যন বা আপোনালোকৰ যি ফৰ্ম বিতৰণ সেইসমূহ আৰম্ভ হ'ব পাৰে। এতিয়া ফৰ্ম বিতৰণ আজিৰ পৰা কৰিব নে নকৰে ইয়াৰ ওপৰত কোনো অফিচিয়েল আপডেট অহা নাই। গতিকে আপোনালোকে সেইটো যেতিয়া মিটিংখনলৈ যাব তেতিয়াহে গম পাব। মই আপোনালোকক যিহেতু অলৰেডি এটা ভিডিঅ'ত কৈ থৈছোঁ যে আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকৰ বেংক পাছবুক, লগতে আপোনালোকৰ ৰেচন কাৰ্ড, এইকেইটা ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। এই ডকুমেণ্টছকেইটা আপোনালোকে লগত লৈ যাব, আৰু সেইসমূহ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকক ফৰ্ম দিবও পাৰে বা আপোনালোকক বেলেগ এটা ডেট দিব পাৰে, সেই ডেটত গৈ আপোনালোকে ফৰ্মসমূহলৈ ছাবমিট কৰিবলগীয়া হ'ব পাৰে। ঠিক আছে, গতিকে আপোনালোকৰ অঞ্চলত অৰুণোদয় আঁচনিৰ যিসমূহ মিটিং সেই মিটিংসমূহ ক'ত হৈছে আপুনি সবিশেষ জানিবলৈ হ'লে আপোনালোকে পঞ্চায়তত বা আপোনাৰ গাঁওবুঢ়াৰ ওচৰত আপুনি খবৰ কৰিব পাৰে। তেওঁলোকে আপোনালোকক সঠিক লোকেশ্যনটো দি দিব যে ক'ত আপোনালোকৰ মিটিংসমূহ অনুষ্ঠিত হ'ব আৰু কোন তাৰিখে অনুষ্ঠিত হ'ব সেইটোও কৈ দিব, কাৰণ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে একেদিনে অনুষ্ঠিত কৰিব নোৱাৰে আৰু এইটো সম্ভৱো নহয়। সেইকাৰণে 28 ডিচেম্বৰলৈকে সময় দিছে। 28 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে এই ভেৰিফিকেশ্যনৰ কামসমূহ কৰিব। আপোনালোকে ডকুমেণ্টছ পৰ্যন্ত লৈ যাব, য'তে মিটিং হ'ব আপোনালোকে তাতে এইসমূহ কাম কৰিবগৈ লাগিব। গতিকে আজিৰে পৰা এই কামসমূহ এতিয়া আৰম্ভ হ'বলৈ গৈ আছে। আৰু আপোনালোকক মই যিহেতু এতিয়া অলপ আগতে ক'লোঁ যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ আবেদন কৰিবৰ কাৰণে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ প্ৰয়োজন। আধাৰ কাৰ্ডটো প্ৰায় সকলো লোকৰে আছে, কিন্তু ৰেচন কাৰ্ড বহুতো লোকে এতিয়াও ওলোৱা নাছিলে। কিন্তু আপোনালোকে যিহেতু গম পায় যে ৰেচন কাৰ্ডৰ মাজতে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে, আৰু ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়াৰ কথা কওঁতে আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে ৰেচন কাৰ্ড এতিয়াৰ পৰা আপুনি অনলাইনত সেৱা সেতু পৰ্টেলত আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব লাগিব মই প্ৰক্ৰিয়াটো আৰম্ভ হ'লে আপোনালোকক দেখুৱাই দিম। গতিকে যিসকল লোকে ৰেচন কাৰ্ড অলৰেডি আবেদন কৰি থৈছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ, আজিৰে পৰা ৰেচন কাৰ্ডৰ যি বিতৰণ কাৰ্যসূচী, ৰেচন কাৰ্ডৰ বিতৰণ কাৰ্যসূচীসমূহ আৰম্ভ হ'বলৈ গৈ আছে। মই আপোনালোকক সম্পূৰ্ণ নটিফিকেশ্যনটো ইয়াত দেখুৱাই দিছোঁ, আপুনি চাব পাৰে। প্ৰথম পৰ্যায়ৰ যিটো কাৰ্যসূচী আজি অৰ্থাৎ 15 ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে, আৰু প্ৰত্যেকখন জিলাৰ তেওঁলোকে ডিটেইলছ দি দিছে যে কামৰূপ মেট্ৰ', বজালী, বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, হাইলাকান্দি, হোজাই আপোনালোকক তাত কিমান হিতাধিকাৰী আছে, মুঠ উপকৃত পৰিয়াল কিমান আছে, মানে ইয়াত তেওঁলোকে লিখি থৈছে। নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ যিটো কাৰ্যসূচী সেইটো আজি অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছে। গতিকে আপোনালোকৰ যিসমূহ ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডসমূহ আপোনালোকে সংগ্ৰহ কৰি ল'ব আজিৰে পৰা। যিহেতু ইয়াত মই আপোনালোকক নটিছখনত যি লোকেশ্যন দি থৈছোঁ বা যি লোকেশ্যন ইয়াত দিয়া আছে এই লোকেশ্যনৰ ভিত্তিত আজিৰ পৰা তেওঁলোকে বিতৰণৰ কাম আৰম্ভ কৰিব বুলি কৈছে। গতিকে আপোনালোকৰ যি ধৰি লওক অঞ্চল আছে, আপোনালোকৰ অঞ্চলত ক'ত এইসমূহ বিতৰণ কৰা হৈছে আপুনি খবৰ কৰি এই ৰেচন কাৰ্ডসমূহ আপোনালোকে সোনকালে কালেক্ট কৰি ল'ব। আৰু ৰেচন কাৰ্ড যদি আপোনালোকৰ নাথাকে তেনেহ'লে আপুনি অৰুণোদয় আঁচনিৰ আবেদন কৰিব নোৱাৰিব, যিহেতু আপোনালোকে সেইটো কথা গম পায়। গতিকে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড এই দুটা হৈছে প্ৰয়োজনীয় নথিপত্ৰ, আৰু আপোনালোকৰ অঞ্চলত ক'ত এইসমূহ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছে সেইটো আপুনি সোনকালে খবৰ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মতে আপোনালোকৰ গাঁৱৰ যিসমূহ বুথ কেন্দ্ৰ থাকে যিসমূহ বুথ কেন্দ্ৰ থাকে আপোনালোকৰ সেই বুথ কেন্দ্ৰসমূহতে আপোনালোকৰ এই যিসমূহ ডকুমেণ্টছ ভেৰিফিকেশ্যন এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামসমূহ তেওঁলোকে হ'ব বুলি কৈছে। গতিকে এই দুটাই আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।